हेलो नमस्कार अस्सलामु आलैकुम। आज मैं बनाम मसुर दाइলৰ बड़ी। मैं मसुर दाइलखिनि प्रथमे भालকৈ धुई गोटे राति তিয়াই থৈ দিছিলোঁ পানীত। গোটে ৰাতি তিয়াই থোৱাৰ পাছত এতিয়া মই দাইলখিনি মিক্সিত পিহি এটা ধুনীয়া পেষ্ট বনাই ল'ম। এয়া মই মিক্সিত পেষ্ট বনাই ল'লোঁ দাইলখিনিৰ। এতিয়া এই পেষ্টখিনিত মই অলপ নিমখ মিহলাই দিম। নিমখখিনি ভালকৈ মিহলাই দিম যাতে গোটেই দালিখিনিত লাগি যায়। এনেকৈ চামুচৰ সহায়েৰে মই 15-20 মিনিট সময় এনেকৈ লৰাই থাকিম। 15-20 মিনিট সময় লৰাৰ পাছত মই এখন ডলা ল'লোঁ। ডলাখনত অলপ অলপকৈ হাতত মুঠিত লৈ এনেকৈ সৰু সৰু বড়িৰ নিচিনাকৈ বনাই গ'লোঁ। বন্ধুসকল, এনেকৈ আপুনি বড়ি বনাই খাই চাব, বিৰাট ভাল লাগে। এনেকৈ মই তলাখনত গোটেই তলাখন এনেকৈ দি দিম। আপোনালোকে এই বড়িবিধ বনাই চাব আৰু খাই কেনে পায় মোক জনাব নাপাহৰিব। তিনি বড়ি বনাই লৈছোঁ। আপোনালোকে যদি ষ্টিলৰ প্লেটত বড়ি বনাম বুলি ভাবে তাতো পাৰিব, কিন্তু তাৰ আগত প্ৰথমে হাতখনত তেল বা বাটাৰ লগাই ল'ব। বাটাৰ লগাই ধুনীয়াকৈ প্লেটখনত বাটাৰখিনি গ্ৰীজ কৰি দিব। এনেকৈ বড়িবোৰ আলু তৰকাৰীত খাই ভাল লাগে, কিন্তু প্ৰথমে বড়িখিনি ভাজি ল'ব তেলত। বন্ধুসকল, আপোনালোকে যদি এই ৰেচিপিটো ভাল লাগিছে তেন্তে মোৰ জুনবক্স চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰ'দত শুকাবলৈ দি দিছোঁ। যিমান ৰ'দ পায় এইটো এদিনৰ পাছত এনেকৈ দেখিবলৈ হ'ল। ৰ'দত শুকুৱাইছিলোঁ, তাৰপাছত 3 দিন পাছত দেখিবলৈ এনেকুৱা হ'ল, টান হৈ যায়। ধন্যবাদ।